দুয়ো পাৰে সপোনৰে বালি ঘৰ পলে গঢ়ো পলে ভাঙে শেষ নাই সংগ্ৰামৰ সৰু সৰু হেঁপাহবোৰে মায়াখন আশাৰ সুৰবোৰে জীয়াই ৰাখে জীৱনক জীৱন নদীৰ ঢৌ বেদনাৰ হাহাকাৰতো হঠাৎ মৰমে চুই যায় কাৰোবাৰে শাৰী মাততে জীৱনে প্ৰাণ পায় আকৌ নতুন নতুন লাগে পৃথিৱীয়ে ৰিঙিয়াই মাতে জীৱন নদীৰ ঢৌ জীৱন নদীৰ ঢৌ জীৱন নদীৰ ঢৌ মই ইউনিফৰ্মযোৰ পিন্ধাৰ লগে লগে মানুহজন আইনৰ বেছি হৈ পৰোঁ গতিকে ইলিগেল কামবোৰ বন্ধ কৰক যদি নকৰোঁ তেতিয়াহ'লে জেলত চোঁচৰাই নিবলৈ বাধ্য হ'ম যিজনী ছোৱালীক তই বাটত কোনোবাই জোকালেও পাগলৰ দৰে হৈ গৈছিলি আজি তাইক তই ওলাই যা বুলি ক'ব পৰা হ'লি কাইলৈ এটা ৰিচিপশ্যন দি মই মোৰ ছোৱালীক তোমালৈ বিয়া দিয়া বুলি এনাউন্স কৰিম দেউতা মই আহি আছোঁ তই ওলালি ৰ ই ৰাহুল দেখোন এতিয়াও আহি পোৱা নাই এনেকৈ টাইম মেইনটেইন কৰিব নোৱাৰিলে মোৰ পৰা গালি খাব কিন্তু দেই কৈ দিছোঁ ৰ ফোন এটাই লগাওঁ ফোন কাটা মই তোমাক কালি কি কৈছিলোঁ সি নাহিলে মই ভাল পাওঁ এতিয়া সি নিজেই অহা নাই সেইটো ভাল কথাহে সি নিজে অহা নাই নে তই তাক মনা কৰিছ তুমি মোক সন্দেহ কৰিছা অঁ এইটো ক্ষেত্ৰত কৰিছোঁ তোৰ অকৰামীবিলাক মই জানো দে মই ফোন কৰা নাই মাত্ৰ সি যেতিয়াই ডিউটিলৈ আহিছিল তেতিয়া আৰু ডিউটিলৈ আহিবলৈ মানা কৰিছিলোঁ তই মোৰ কথা অকণো চিন্তা নকৰ ন আহা দেউতা মই তোমাৰ কথা চিন্তা নকৰি কাৰ কথা চিন্তা কৰিম ৰাহুলক তোৰ মই বডিগাৰ্ড কিয় ৰাখিছিলোঁ সেইটো কথা তোক মই বাৰে বাৰে কি কৈ থাকিব লাগিব নেকি চিন্তা নকৰিবা মোক কোনেও একো কৰিব নোৱাৰে পাৰে নে নোৱাৰে তই নিজে নিজে কবি ন কিমান এটা ডাঙৰ ভুল কৰিবলৈ তই বাধ্য হৈছিলি সেই কথা তই কি পাহৰি গলি তাৰ ফল আমি এতিয়াও ভোগ কৰি আছো মাত তাক মাত না ৰাহুলক ফোন কৰি আৰে মাত চিন্তা নকৰিবা মোৰ একো নহয় কি কৰোঁ মাহঁতক কওঁ নেকি বিদি গ'ল বুলি কেনেকৈ কওঁ মই খঙতে ভুল কৰিলোঁ নেকি বাৰু কথাবোৰ আমি আমাৰ ফালৰ পৰাই ভাবিছোঁ নেকি তাই কোৱাৰ দৰেওতো হ'ব পাৰে কথাটো তাই ফোনটো অফ নিৰুপমৰ ওচৰত বা গৈ পালেনে নাই
অঁ ক'ত আছ বিধি গৈ পালে মই ধেমালি কৰি থকা নাই তাই ওলাই যোৱাটো 4 ঘণ্টাৰ বেছি হ'ল এতিয়ালৈকে নিৰুপমৰ ওচৰ গৈ পোৱা নাই ঠিক গ'ল ক'ত যিজনী ছোৱালীক তই বাটত কোনোবাই জোকালেও পাগলৰ দৰে হৈ গৈছিলি আজি তাইক তই ওলাই যা বুলি ক'ব পৰা হলি দেউতাই তোক আৰু নিৰুপমক নিজ চকুৰে দেখা পাইছে কিমান কষ্ট পাইছে জাননে তই কেতিয়াও সুখত থাকিব নোৱাৰিবি বুজিছনে আমি তোক খং কৰিলেও দেউতাই তোৰ পক্ষ লৈছিলে আৰু তই সেইজন মানুহকে ঠগিছ সতী এইবোৰ কি কোনোবাই থৈ গৈছে কোনোবাই মানে কলিং বেল বজাইছিল আহি দেখো দুৱাৰ মুখত এইবোৰ থৈ গৈছে কোনে থলতে গম নাপালে নেদেখিলোঁ মোক সুধি নাথাকিবা প্লিজ সেইকাৰণে মই এই ৰাহুলক ৰাখিব বিচাৰোঁ তইতো নামানই মোৰ কথা এক মিনিট তুমি ৰাহুলক অনাৰ বাবে এইবোৰ কৰি থকা নাইতো মাতো তুমি কৰিব পাৰা মই তোমাক ভালদৰেই জানো হয় দে ঠিক ভাবিছ তই হা মোৰ নিজৰ ছোৱালীজনীক মেণ্টেলি ডিষ্টাৰ্ব কৰি মই নিজৰ স্বাৰ্থৰ কাৰণে এইবিলাক কাম কৰিম হা বাহ বঢ়িয়া দে থেংকছ কথা ক'বলৈ আহিছে সঁচাকৈ কৰা নাই এই চা তই যে দ্বিতীয়বাৰৰ কাৰণে তই মোক কুৱেশ্যনটো কৰিলি সেইটোৱে প্ৰমাণ কৰিছে তোৰ আৰু মোৰ মাজত এই মেণ্টেল গেপ কিমান হৈছে বাহ বঢ়িয়া হ'ব দে শুন আজিৰ পৰা তোৰ মই কোনো কথাতে মই তোক আপত্তি নকৰোঁ বাছ তই ধৰি ল'ব পাৰ তোৰ দেউতা মৰিল খতম বাছ মোৰ কোনো আপত্তি নাই একদম সেইবোৰ তুমি কি কৈ আছা দেউতা সেইদিনাখন মোৰ মনটো ইমানেই ভাল লাগি আছিল সেইবাবেহে গৈছিলোঁ আৰু মই নিৰুপম দাৰ ওপৰত কৃতজ্ঞ হৈছিলোঁ সি মোক ইমানখিনি সহায় কৰাৰ বাবে জীৱন নদীৰ ঢৌ দেউতা প্লিজ মোলৈ চোৱা আচলতে তুমি ৰাহুলৰ কথা বাৰে বাৰে সুধি আছিলা কাৰণে এইবোৰ কথা মনলৈ আহি গৈছিল দেউতা বেয়া নাপাবা চৰি নালাগে মোৰ নিচিনা মানুহৰ কাৰণে তই কাণত ধৰিব নালাগে হ'ব দে আজিৰ পৰা তোৰ কোনো কথাতে মই আপত্তি নকৰোঁ মই তোক কথা দিলোঁ
মইনো তোক কি দিছোঁ ক কি দিছোঁ তই মোৰ পৰা কষ্টহে পাই আছ তোক মই কষ্টহে দিছোঁ এই তোৰ তই মন্দিৰত বিয়া হ'লি তাতো মই তোক আপত্তি কৰিলোঁ বেলেগ বেলেগ কথাত তোক মই আপত্তি এতিয়াও কৰিয়ে আছোঁ ন ভুল হৈ গৈছিল মোৰ তোমাক নজনোৱাকৈ মই মন্দিৰত বিয়া হ'ব নালাগিছিল নাই দে আজিকালি মাক দেউতাকবোৰ সেই আপডেটেড নহয় ন হা সব কথাতনো মাক দেউতাকৰ কথা কিয় শুনিব লাগে আৰু চা এই মাক দেউতাকবিলাক ল'ৰা ছোৱালীৰ শত্ৰুহে শত্ৰুৰ দৰে কাম কৰেতো হা নালাগে দে বন্ধুনো কেতিয়া হ'ব পাৰিম আমি তহঁতৰ তুমি ক'ৰ কথা ক'লৈ লৈ গৈ আছা দেউতা নাই তই বেয়া নাপাবি মই যা তা কাম কৰোঁ যা তা তোক মই সিদ্ধান্ত দিওঁ চব কথাতে আপত্তি কৰোঁ চৰি বেয়া নাপাবি তোমাৰ যি মন তুমি তাকেই কৰা যি ভাবা তাকেই হ'ব মই আপত্তি কেতিয়াও নকৰোঁ দেউতা মাত্ৰ এনেকৈ তুমি খং কৰি নাথাকিবা চৰি মাতো ৰাহুলক আকৌ তোৰ ওচৰলৈকে অনাৰ বাবে ফুল আৰু কইনাৰ সাজটো ময়ে ৰাখিছিলোঁ ক্ষমা কৰিবি মাতো যি কৰিছোঁ তোৰ ভালৰ বাবেই কৰিছোঁ তই পাগল হৈছ নেকি হা আমি তোৰ ওপৰত খঙো কৰিব নোৱাৰো এক এষাৰ টানকে ক'বও নোৱাৰো হা একো ক'ব নোৱাৰো তোক আমাৰ এইখিনি অধিকাৰ নাই পাৰ তেন্তে ইয়াতে কিয় মোৰ তই ইয়াতে কিয় আহিছ তেনেহ'লে হয় তোৰ কিবা হ'লে আমাৰ গোটেই পৰিয়ালটোৰ কি হ'ব তই এবাৰ ভাবি চাইছনে মা দেউতাটো জীয়াই জীয়াই মৰি থাকিব আৰু মোৰ কি হ'ব তহঁতে মোৰ লগত এইকেইদিন যেনেকুৱা কৰিছ মই কেনেকৈ জীয়াই থাকিম মা দেউতাহঁতেতো মোক নমতাই হ'ল সেনেকৈ মানুহ জীয়াই থাকিব পাৰে নেকি সেনেকৈ থকাতকৈ মৰি থকাই চুপ একদম চুপ এটা শব্দ নোলাবি মুখৰ পৰা কি ভুল অকল সৰুৱে কৰিব পাৰে নেকি ডাঙৰে ভুল কৰিব নোৱাৰে আমি ভুল কৰি দিলো দেউতাইতো ভুল বুজিলে মই সঁচাকৈ কৈছো সৰদা মই সেইবুলি মই মন্দিৰলৈ যোৱা নাছিলো সেইদিনাখন মোৰ মনটো ইমানেই ভাল লাগি আছিল সেইবাবেহে গৈছিলো আৰু মই নিৰুপম দাৰ ওপৰত কৃতজ্ঞ হৈছিলো সি মোক ইমানখিনি সহায় কৰাৰ বাবে ভাবিছিলো পৰীক্ষাত পাছ কৰি ভালদৰে চাকৰি এটা ল'ম তাৰ পাছত ঘৰখন ভালদৰে সজাম সেই বুলি ভাবিছিলো ভগৱানৰ ওচৰত বেলেগ একো ভবা নাছিলো মই ড্ৰাগছৰ পেডলাৰবোৰক এটা এটাকৈ এনকাউণ্টাৰ কৰি থকা হৈছে আপুনি চাগে খবৰটো পাইছে কথাবোৰ দেখাত ক'ব লিমিট আইনৰ লিমিট সদায় বেছি ইমান দিনে আপুনি আইনৰ পস্কুৰ মানুহ এজনক পাই আছিলে বাবে আইনৰ লিমিট জনা নাছিল এতিয়া জানিব জীৱন নদীৰ ঢৌ
মোক ক্ষমা কৰি দিয়ক বিধি। মই বহুত ডাঙৰ ভুল কৰি পেলালোঁ। মই দেউতা মা দাদাক বুজাব পাৰিব লাগিছিল, তোক বিশ্বাস কৰিব লাগিছিলে। সঁচা কি হয় সেইটো এবাৰ তোৰ মুখৰ পৰা শুনি চাব লাগিছিল। I'm sorry. মোক জানো মা দেউতাহঁতে আগৰ বিধিজনী বুলি ভাবিব? ভাবিব। মই বুজাম মা দেউতাহঁতক। মোৰ ওপৰত বিশ্বাস আছে ন? বলিয়া আৰে কালিৰ পৰা চিভিলত যে কাৰণটো কি? ইউনিফৰ্মযোৰ ভালকৈ চফা হওক বুলিয়ে পিন্ধা নাই। গুড, বঢ়িয়া। কথাটো শুনি কিন্তু বেয়া লগা নাই। মোক মতাৰ কাৰণ? আৰে কালি এটা ইমান ডাঙৰ টেনশ্যন দি আহিল, নমতাকে থাকিব পাৰোঁ নেকি? যি কৈছোঁ আপোনাৰ ভালৰ বাবেই কৈছোঁ। কিন্তু কালি হঠাৎ এই ভাল লাগি থকাৰ কাৰণটো কি? চব কথা খুলি ক'বলৈ আপুনি জানো মোৰ দেউতা? আৰে আপোনাৰ কথাত কিন্তু সাহিত্য চৰ্চা আছে। বঢ়িয়া, সুন্দৰ। আৰে ৰিটায়াৰমেণ্টৰ পাছত সাহিত্য চৰ্চা কৰক। আৰে আপোনাৰ আগৰ কেলেংকাৰীৰ কথা চব কথা মানুহে পাহৰি যাব। এতিয়া এই ৰিটায়াৰমেণ্টৰ আগত এই কেলেংকাৰীবোৰ কেনেকৈ নাইকিয়া কৰিব পাৰি সেই কথাটোহে মই ভাবি আছোঁ। মানে আপুনি মোৰ সেই আগৰ মানুহজনকহে পাইছে, এতিয়াৰ মানুহজনক কিন্তু চিনি পোৱা নাই। আৰে ইমানবোৰ কথা মোৰ মগজুত নোসোমাইহে, চিধা চিধিকে কওক না। চিধাকৈ কৈছোঁ, লিগেল কামত লাগিলে সদায় মোৰ সহায় পাব, আৰু ইলিগেল কামত সদায় তাৰ বিপৰীতটো পাব। আকৌ আপুনি সেই পাক লগোৱা কথাবোৰ কৈ আছে, চিধা চিধিকে কওক। শুনক, আপোনাক কথাখিনি ডাইৰেক্টলি কৈছোঁ। আপোনাৰ এই যিমানবোৰ ইলিগেল কাম আছে সকলোবোৰ বন্ধ কৰক, আৰু এই নন্দনকো কথাবোৰ বুজাওক। আপুনি জানে চাগে নন্দনে যে ড্ৰাগছৰ ৰেকেট এটাৰ সৈতে জড়িত হৈ আছে, আৰু এই ড্ৰাগছৰ পেডলাৰবোৰক এটা এটাকৈ এনকাউণ্টাৰ কৰি থকা হৈছে। আপুনি চাগে খবৰটো পাইছে। কথাবোৰ দেখাত ক'ব, লিমিট। আইনৰ লিমিট সদায় বেছি। ইমান দিনে আপুনি আইনৰ পস্কুৰ মানুহ এজনক পাই আছিলে বাবে আইনৰ লিমিট জনা নাছিল। এতিয়া জানিব, নিজৰ সুৰক্ষা নিজৰ হাতত। অসম আৰক্ষীৰ জনহিত। আহিছোঁ, কথাখিনি ভালদৰে মনত ৰাখিব। চগা জুইৰ প্ৰেমত পৰাটো খুবেই বেয়া। বেদনাৰ হাহাকাৰতো হঠাৎ মৰমে চুই যায়, কাৰোবাৰে শাৰী মাততে জীৱনে প্ৰাণ পায়। আকৌ নতুন নতুন লাগে পৃথিৱীয়ে ৰিঙিয়াই মাতে, জীৱন নদীৰ